মাজে মাজে হাত চাব লাগে সকলো পৰা হেল্ল' তো বাপৰে সভালৈ খুব ধুনীয়াকৈ জমাই দিলে হয় নে নহয় বঢ়িয়া তেওঁক এখনি প্ৰধান কৰ্মচাৰী সম্বৰ্ধনা জনাব বিহু কমিটিৰ সাংস্কৃতিক সম্পাদক নিৰঞ্জন দাসে নিৰঞ্জন দাসে তেওঁক এখনি প্ৰধান কৰ্মচাৰী সম্বৰ্ধনা জনাব তেওঁক আমি মঞ্চ আগ্ৰহ জনাইছোঁ মানে বহুত দিনৰ পৰা মোৰ কাম হৈ আছে তাৰ কাৰণে মই গান গাই বহুত নিজে কষ্ট পাই আছোঁ যি নহওক যিমান পাৰোঁ চেষ্টা কৰিম ভালকৈ গাবৰ কাৰণে আমি সম্বৰ্ধনাৰ ফালে আগবাঢ়িছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সৰ্বজন দাসক এখন প্ৰধান কৰ্মচাৰী সম্বৰ্ধনা জনাব বিহু কমিটিৰ সাংস্কৃতিক সম্পাদক নিৰঞ্জন দাসে এটা হাততালি হ'ব লাগে অনুষ্ঠান চলাই দিবলৈ অনুৰোধ জনাইছোঁ ভাল লাগিছে নাই সঁচানে আৰু মোৰ মাজৰ পৰা ভাল লাগিছে নাই একদম চুপ চাপ ভাল লগা নাই নেকি লাগিছেনে নাই এবার কি গান